এইকেইদিন বতৰ একেবাৰে বেয়া, একো কাম কৰিব পৰা নাই। এইকেইদিন একেৰাহে অকল বৰষুণেই দি আছে। অলপ সময়ৰ কাৰণে বৰষুণ এৰা নিচিনা পাইছিলোঁ, আকৌ দেখিছোঁ ক'লা মলা হৈ আহিছে। আকৌ চাগে বৰষুণ দিব। কিমাননো আৰু ঘৰত সোমাই থাকিম, সেয়ে পদূলিৰ ফালে অকণমান ওলাই গ'লোঁ। পদূলি মুখতে থকা এই গছজোপা আপোনালোকক দেখুৱালোঁ। কাৰ কাৰ ঘৰত আছে এবাৰ কমেণ্ট কৰি জনাব। পথাৰৰ ফালে চালোঁ, একেৰাহে এইকেইদিন বৰষুণ দিয়াৰ ফলত একেবাৰে পথাৰৰ পানী উপচি পৰিছে। চাৰিওফালে কেৱল পানী আৰু পানী। ৰাস্তাৰে খোজকাঢ়ি গৈ থাকোঁতে হঠাতে চকু পৰিল বৰ্তাহঁতৰ বাৰীখন। বৰ্তাহঁতৰ বাৰীখনত থকা নৰসিংহ গছজোপা একেবাৰে পাতবিলাক কুমলীয়া লহপহকৈ বাঢ়ি আছে। সেয়ে ৰ'ব নোৱাৰি দুটামান ডাল তাৰ পৰা ভাঙি ল'লোঁ চাটনি বনাম বুলি। নৰসিংহ ডাল কেইটামান ছিঙি লৈ ঘৰৰ ফালে পুনৰ আহি গ'লোঁ আৰু ভাবিলোঁ ঘৰত আহি পিছবেলা সাজৰ কাৰণে চাটনিকে বনাওঁ। সেয়ে লাগি গ'লোঁ কামত। পাতবোৰ ধুনীয়াকৈ ছিঙি ল'লোঁ, তাৰপিছত আদা ৰচুন কেইটামান গুচাই ল'লোঁ। তাৰ পিছত আগৰ পৰা তিয়াই ৰখা বুট কেইটামানৰ সৈতে কেঁচা জলকীয়া কেইটামান মিক্সি বাতিটোত ভৰাই দিলোঁ। ইয়াৰ পিছতে পানী অকণ ঢালিলোঁ, কাৰণ পানী ঢালিলে ধুনীয়াকৈ পিছ যায়। বেলেগ আৰু কি বনাম ভাবি আলু দুটামান গুচাই ল'লোঁ। ঘৰতে ছিঙি ৰখা জিলিমিলি পাতখিনি ভালদৰে ধুই ল'লোঁ। তাৰপিছত এতিয়া দাইল কেইটামান দি আৰু ধুনীয়াকৈ তৰকাৰীখন বনাম। দাইলখিনি গেছত তুলি দিলোঁ। কেৰাহীত অলপ পানী দি উতলিবলৈ দিলোঁ। উতলাৰ পিছত লাহেকৈ কাটি ৰখা জিলিমিলি পাতখিনি তাত দি দিম। ধুনীয়াকৈ নিমখ হালধি দিয়াৰ পিছত এতিয়া দাইলখিনি লাহেকৈ উতলিবলৈ দিলোঁ। উতলাৰ পিছত এতিয়া লাহেকৈ জিলিমিলি পাতখিনি ইয়াত ঢালি দিম। যিহেতু টেঙা শাক বনাম বুলি ভাবিছিলোঁ, অন্য টেঙা নোপোৱাৰ বাবে ৰঙা টেঙা মৰা আগ কেইটামানকে লৈ আহিলোঁ। আগৰে পৰা খুন্দি ৰখা আদা ৰচুনৰ পেষ্টটো তাৰ ওপৰতে ঢালি দিলোঁ। সুন্দৰকৈ এতিয়া জিলিমিলি শাকখিনি সিজি গ'ল। এতিয়া লাহেকৈ কাঁহীখনত দালি অকণমান লৈ চাটনি অকণৰ সৈতে আগতে ভাজি ৰখা মাছ দুজনীমানৰ সৈতে ভাত খাব। আৰু এনেদৰে আজি দুপৰীয়া সাজটো খালোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।